গুড মৰ্ণিং। আৰু মই আছোঁ ইয়াত আঠখিলীয়া নামঘৰৰ এখন গাঁৱত, আঠখিলীয়া নামঘৰৰ ওচৰৰে এখন গাঁৱত। আৰু এইখন হৈছে মোৰ ভাই বোৱাৰীৰ ঘৰ, মানে ভাই বোৱাৰী মাকৰ ঘৰ হয়। আৰু এই ঘৰখনত কি নাই মানে মই নিজে দেখি মানে আচৰিত হৈ গৈছোঁ। কি ফল ফুল তামোল পানেৰে এখন মানে পৰিপূৰ্ণ এখন মানে গাঁৱৰ ঘৰ। আৰু আপোনালোককো মই এই দৃশ্যটো দেখাব বিচাৰিছোঁ আৰু অলপ অলপকৈ শ্বেয়াৰ কৰিম। মানে বিভিন্ন ধৰণৰ ফল মূলেৰে ভৰা বাৰীখন। চাওকচোন বাৰু আপোনালোকে ভিডিঅ'টো। এইফালে হৈছে কল চব শাৰী শাৰী, সেইফাললৈকে বহুত দূৰলৈকে কলৰ গছ আছে। এই অলপ অলপ আপোনালোকৰ মুখতে মই দেখাইছোঁ আৰু মুখতে যিবিলাক পাইছোঁ। আৰু এইবিলাক হৈছে পাণ গছ, পাণ তামোল, এইফালে নাৰিকল, এইফালে আমটো কেইবাজোপাও আছে, এজোপা নহয়। এইফালে দেখিছেনে গোটেই শাৰী শাৰী কলৰ গছ। আমবিলাক এতিয়া পকি সৰি গ'ল, সেইজোপাত এটা দুটা আছে নেকি চাগে। আৰু সেইফালে হৈছে পাণৰ গছ। এইফালে এইজোপা হৈছে লিচু এতিয়া ছিজন গ'লগৈ, পকি চব সৰি খাই বৈ শেষ। আৰু এইফালেও পাণ, এইফালে যিমান দূৰলৈকে আপুনি দেখিব খালি পাণ তামোল আৰু কলেৰে ভৰা। আৰু এইফালে হৈছে অমিতা লাগিছে, কলি কলি হৈ আছে অলপ, অমিতা লাগিছে। এইজোপা কোমোৰা বগাইছে। তাৰপাছত হা পালেহি। এইফালে ভঁৰাল ঘৰ, নিম গছ, আৰু এইফালে দেখিছেনে ৰবাব টেঙা চব চুইয়ে ছিঙিব পাৰিম, মানে মাটিত শুই আছে, মানে মাটিত লাগো ৰবাব টেঙা। আৰু এইজোপা কি গছ জানো, নাচপতি নেকি এইজোপা। আৰু সেইজোপা নৰা বগৰী আৰু কমলা। এইফালে হৈছে এইজোপা চপেটা গছ, চপেটা বুলিয়ে কয় নেকি, মই ভালকৈ নাজানো, চপেটা বুলিয়ে শুনিছোঁ। আৰু এইফালে আকৌ পাণ, সেইবোৰ চপেটা লাগি আছে দেখিছেনে গছত। এইজোপা কমলাজোপা। আৰু এইজোপা বোলে চেৰি গছ বোলে, অকণমানি চেৰি লাগি আছে, কিন্তু মই ভালকৈ মানে কেমেৰাটোৰে আপোনালোকক দেখা পোৱা নাই। আৰু এয়া আনাৰস, আৰু সিফালে আছে মধুৰিআম, আৰু এইটো জামু, লেটেকু গছ। মই সেইফালে যাব নোৱাৰিলোঁ, দেখাব পৰা নাই সেইফালে গৈ, থুলমূলকৈ দেখাইছোঁ আৰু সন্মুখত থকাখিনি।
সেয়াই আৰু আৰু এয়া দেউতাই আনিলে হেৰি আঠখেলীয়া নামঘৰৰ পৰা প্ৰসাদ এয়া এতিয়া মায়ে উলিয়াই আছে তাকে অলপ অলপ প্ৰসাদ গ্ৰহণ কৰোঁ আমিবোৰে দুভাগ আনিলে এভাগ জুনুবালৈ আনিছে আমাৰ এভাগ ঘৰলৈ আনিছে এই প্ৰসাদত এই আপেল অকণমান আহিছে মই খাই চাইছোঁ মই মোৰতো নাই শুনি আঠখেলীয়া নামঘৰত যিকোনো প্ৰসাদে যিমান অকণমান হ'লেও ভাল লাগে ন ভাল লাগে আকৌ সেইকাৰণে আপেলকে অকণমান খাইছোঁ এতিয়া আমি প্ৰসাদখিনি খাই লওঁ মই মানুহজনী শকত নহয় আপেল অকণমান খাই দিছোঁ আৰু শকত হ'ম হেল্ল' এভৰিৱান এতিয়া মই ভণ্টিৰ লগত গৈ আছোঁ ক'ত যাম আমি মেডেলাইজন পাহাৰ গৈ আছোঁ তাত আপোনালোকক চব দেখাই আছোঁ কেনেকুৱা প্লেচ ইমান ধুনীয়া ভিউ নহয় আপোনালোকে দেখিলে এবাৰ আহি যাব চাই থাকক তেতিয়াহ'লে দেই লাষ্টলৈকে ভিডিঅ'টো চাই থাকক স্কিপ নকৰিব পাহাৰ এতিয়া বস্তুখন দেখাই দিম এয়া দেখিছেনে তেওঁলোকৰ লগত আমি ফটো লৈছোঁ এই আইতাগৰাকী বহি আছে আণ্টি আৰু এয়া খুৰা সকলোবিলাক বহি আছে এখেতলোকৰ লগতো কথা পাতিছিলোঁ বহুত ভাল লাগিছিল কথা পাতি নাগামিজত কয় বুজি পোৱা যায় আৰু এয়া হৈছে তেওঁলোকৰ চাৰ্চ আৰু এই খুৰাজনে আমাক গৈ ওপৰলৈ বাট দেখুৱাই দিছে আৰু সৌৱা আমাৰ ভণ্টি দেখিছেনে বাৰু আণ্টিজনীৰ পৰা সুৰাটো লৈ পূৰা একদম মানে তাই ফটো তোলাত ব্যস্ত তাই সেই সুৰা চুৰা লৈ ল'লে পিঠিত আৰু এয়া আমি ওপৰলৈ আগুৱাই গৈ আছোঁ কিমান দূৰ যাব পাৰিম নাজানো আৰু হেঁপনিও ধৰিছে এয়া ভণ্টি আগে আগে গৈ আছে আণ্টিৰ লগত মই পিছে পিছে কেমেৰা কৰি কৰি গৈ আছোঁ বহুত মনোৰম দৃশ্য ইমান ভাল লাগিছে আৰু এয়া দেখিছেনে ৰাস্তাৰ দুয়োপাৰে ইমান ধুনীয়া ধুনীয়া সৰু সৰু ফুল ফুলি আছে এইবিলাক কি ফুল বুলি কয় জানো মই নাজানো নামটো মানে দুয়োকাষে ৰাস্তাৰ দুয়োকাষে ভৰি আছে আৰু এইফালে চাওকচোন গোমধানৰ খেতি গোমধান তেখেতলোকেতো জুম খেতি কৰে জুম খেতিৰ মাজে মাজে আলু কচু সকলোবিলাকেই দি দিয়ে মাজে মাজে আৰু এয়া আমি উভতি আহিছোঁ আৰু বেছি দূৰ যাব নোৱাৰিলোঁ ফুপনি ধৰে আমাৰ মানে পাহাৰ বগোৱাৰ অভ্যাস নাই ন আৰু তাত লোৱা কেইখনমান ছবি আপোনালোকৰ মাজতো মই শ্বেয়াৰ কৰি দিছোঁ
আৰু ইমান ভাল লাগে, ইমান সহজ সৰল তেওঁলোকৰ মনবোৰ। আৰু পাহাৰবিলাকে যেন মোক সঁচাকৈ ৰিঙিয়াই যেন মাতে। বহুত ভাল লাগে তেওঁলোকৰ সহজ সৰল মনবোৰ, জীৱন ধাৰণবিলাক আমাৰ জীৱন ধাৰণতকৈ বহুত অন্য ধৰণৰ।